हेलो एवरीवन मरम इउटिউब চেনেল আপোনালোকৰ সকলোৰে ভালে আছে বুলি মই আশা কৰিছোঁ ময়ো ভালে আছোঁ মই কেইদিনমান হ'ল ভিডিঅ' দিব পৰা নাই আমাৰ দাইচিৰ মানে ভেকচিন দিছিলে তাৰ কাৰণে 3-4 দিনমান জ্বৰ উঠি আছিল তাৰ কাৰণে মই ভিডিঅ' বনা নাছিলোঁ এতিয়া মাঘ বিহু আহিলে সকলোৱে পিঠা আৰু লাৰু বনাইছে কি জানি আজি মই বনাম কেইটামান লাৰু ভাবিলোঁ আপোনালোককো দেখাও যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো যদি নতুনকৈ চাইছে প্লিজ সাবস্ক্ৰাইব কৰিব এতিয়া বনাওগৈ বলক এইখিনি মই নাৰিকল তলৰ বাকলিবিলাক কাটি লৈছোঁ এয়া চাও ভালদৰে চাফাকৈ এতিয়া মই কিচকিচকৈ কাটি ললোঁ এতিয়া মই গুড়ি কৰি ল'ম মিক্সি এইখিনি মোৰ গুড়ি কৰা হৈ গ'ল মই এনেদৰে কৰি লৈছোঁ এয়া ধুনীয়া হৈছে চাওকচোন মই এনেদৰে গুড়ি কৰি লৈছোঁ এতিয়া মই চেনি দিম মই চেনি এটা নাৰিকলত 1 কাপ চেনি দিম এতিয়া এই দুটা হয় এতিয়া মই অকণমান 1 কাপ বেছি দি দিছোঁ আৰু 1 কাপ দি দিম এয়া 3 কাপ হৈ গ'ল আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে মই দি দিছোঁ এতিয়া মই ভালদৰে এইখিনি সানি ল'ম একদম চেনিখিনি গলি যোৱালৈকে তেতিয়াহ'লে লাৰু বনাব বৰ সহজ হয় এনেদৰে আগতে মানে সানি ল'লে ভালদৰে সানি ল'ব লাগিব এতিয়া এইখিনি হৈ গ'ল এতিয়া মই এইখিনি 10-15 মিনিটমান মই ঢাকি ৰাখিম এতিয়া কুকাৰটো ভালদৰে গৰম হৈ গ'ল এতিয়া মই নাৰিকলখিনি দি দিম মই নাৰিকল এইখিনি দুভাগ কৰি বনাম মই কুকাৰত বনাই বহুত ভাল পাওঁ নাৰিকল লাৰু বনাই এতিয়া ভালদৰে লাৰি থাকিব লাগিব লো ফ্লেমত বনাই আছোঁ মই একদম লাৰি থাকিব লাগিব ভালদৰে তলত যাতে লাগি নধৰে এনেকৈ মাৰি ল'লে বেছি টাইম ভাজি থাকিব নালাগে কম সময়তে হৈ যায় বহুত সহজ নাৰিকল লাৰু বনাবৰ কাৰণে মই বহুত ভাল পাওঁ নাৰিকল লাৰু বনাবৰ কাৰণে একদম বগা চেকচিকিয়া হয় এনেকৈ কুকাৰত বনালে ধুনীয়াকৈ লাগি ধৰিছে চাওকচোন অকণমান এতিয়া প্ৰায় হৈ আহি আছে নাৰিকল লাৰু বনাবৰ কাৰণে আমাৰ নাৰিকল লাৰু বনাব পৰা হৈ গৈছে ইমান ধুনীয়া
আপোনালোকেও বনাব। এতিয়া মই পাত্ৰত ওলাই ল'ম। এতিয়া মই ইফালে বনাই আছোঁ। নিজৰ ইচ্ছামতে যেনেকৈ বনায় তেনেকৈ বনাব পাৰে। মই এনেকৈ ধুনীয়াকৈ বনাইছোঁ। চাওকচোন ইমান ধুনীয়া হৈছে। ডাঙৰকৈ বনাব পাৰে, সৰুকৈ বনাব পাৰে। চাওকচোন ইমান ধুনীয়া হয় যে একদম চিকচিকীয়া বগা। এইফালে প্ৰায় হৈ আছে। চাওকচোন ইমান ধুনীয়া। মই ইমান যি বনাইছোঁ তাৰ লাৰু। এতিয়া আমাৰ লাৰুখিনি বনোৱা হৈ গ'ল। মই 2টা নাৰিকলত ইমানখিনি ওলাই দিলোঁ। চাওকচোন ইমান ধুনীয়া হৈছে। এইখিনি প্ৰথমতে বনোৱা হয়, এইখিনি এতিয়া বনাইছোঁ। এতিয়া চাহৰ লগত খাব খুবেই ভাল হ'ব।